চাওক হয় যোৱা 2014 চনৰ লোকসভা নিৰ্বাচনত UPPL তেনেকৈ ৰাজনৈতিক সংগঠন পাৰ্টি হিচাপে গঠন হোৱা নাছিলে 2014 চনত তেতিয়া বিজেপিৰ ফালৰ পৰা নিখিল বড়ো ছাত্ৰ সন্থা যিটো এটা সংগ্ৰাম কৰি আছে আমাৰ অস্তিত্ব ৰক্ষাৰ কাৰণে আমাৰ সাংবিধানিক যিটো অধিকাৰ যিটো মানে প্ৰাপ্যৰ কাৰণে আমি আন্দোলন চলাই আছোঁ সংগ্ৰাম কৰি আছোঁ আৰু এই সংগ্ৰামটো সন্মান জনাই বিজেপি পাৰ্টিয়ে তেখেতসকলে যদি পাৱাৰত আহে তেতিয়াহ'লে 6 মাহৰ ভিতৰত বড়ো সমস্যাটো সমাধান কৰি দিব বুলি তেখেতসকলে প্ৰতিশ্ৰুতি দিছিলে আৰু সেই প্ৰতিশ্ৰুতি মৰ্মে আমি তেখেতসকলৰ মানে ভোটদান কৰি জয়যুক্ত কৰিবলৈ আমি আহ্বান জনাইছিলোঁ ইয়াৰ আগতে কংগ্ৰেছেও আমাক 15 বছৰ ঠগিলে কংগ্ৰেছে কৈছিলে যে 15 বছৰত যে আপোনালোকৰ সমস্যাবিলাক সমাধান কৰি দিম কিন্তু 15 বছৰ কংগ্ৰেছে যিটো আমাক ঠগিলে আমাৰ সমস্যা এটাও সমস্যা আমাক যেনেকৈ স্কুল প্ৰভিন্সিয়েলাইজেশ্যনৰ কথা আমাৰ ছেপাৰেট ডাইৰেক্টৰেটৰ কথা মাটি বাৰীৰ সমস্যা আমাৰ যেনেকৈ ফৰেষ্ট ৰাইট এক্ট এইবিলাকো কংগ্ৰেছে সমাধান কৰি নিদিলে যাৰ কাৰণে বিজেপিয়ে আমাৰ ওচৰত আহিছিলে বিজেপি ওচৰত আহি তেখেতসকলে যিটো প্ৰতিশ্ৰুতি দিলে সেই মৰ্মে আমি তেখেতসকলে আমি ভোটদান দিবলৈ আমি ৰাইজক আহ্বান জনাইছিলোঁ কিন্তু তেখেতসকলে 6 মাহত সমাধান কৰি দিম বুলি কোৱা প্ৰতিশ্ৰুতি ভংগ কৰিলে নেৰাখিলে 5টা বছৰ পাৰ হৈ গ'ল যাৰ কাৰণে আজি সেই 5টা বছৰ আমি না বোলে কংগ্ৰেছক না বোলে বিজেপি আমি বিশ্বাস ৰাখিব পাৰোঁ যাৰ কাৰণে যোৱা 2016 চনত যিটো UPPL এটা ৰাজনৈতিক সংগঠন এটা গঠন হ'ল যি গঠন হোৱাত নিখিল বড়ো ছাত্ৰ সন্থাৰ এটা ভূমিকা আছিলে যাৰ কাৰণে আমি ভাবিলোঁ যে আমাৰ যিটো প্ৰাৰ্থী হ'ব আমাক মানে যিবিলাকে সংসদত গৈ বা আমাৰ এছেম্বলিত গৈ তেখেতসকলে MP বা MLA বিলাকে আমাক ছাপোৰ্ট কৰিব পাৰিব বুলি আমি আশা ৰাখি আজি এইবেলি আমি UPPL প্ৰাৰ্থী কোকৰাঝাৰ সমষ্টিত উৰ্খাওগৰা ব্ৰহ্ম আৰু এই 8 নং মংগলদৈ সমষ্টিত আমি প্ৰদীপ কুমাৰ দৈমাৰী তেখেতসকলক আমি ছাপোৰ্ট কৰিছোঁ আৰু তেখেতসকলৰ জিকাৰ ক্ষেত্ৰত আজি জল পট হৈ গৈছে যে ওদালগুৰি সমষ্টি আৰু কোকৰাঝাৰ সমষ্টি এই দুটা সমষ্টিত আমাৰ যিটো প্ৰক্ষেপিত প্ৰাৰ্থী আমাৰ যিটো সমৰ্থিত প্ৰাৰ্থী তেখেতসকল জয়ী হ'ব সেইটো একেবাৰে নিশ্চিত চাওক BPF দল এতিয়া তেওঁলোকৰ দিশ বিদিশ হেৰুৱাইছে কাৰণ তেওঁলোকে মংগলদৈ সমষ্টিত তেখেতসকলে প্ৰাৰ্থী দিব পৰা নাই BTCক তেওঁলোকে আজি 18 বছৰে শাসন কৰিলে তেওঁলোকে BPF এটা ৰেজিষ্টাৰ পাৰ্টি হয় কিন্তু তেওঁলোকে আজিলৈ BTCৰ অন্তৰ্গত কোকৰাঝাৰ আৰু মংগলদৈ সমষ্টি এই দুটা সমষ্টিত তেখেতসকলে দুটা ঠাইত মানে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব নোৱাৰিলে এতিয়া কথা হ'ল যে আমি যিটো নিখিল বড়ো ছাত্ৰ সন্থা NDB প্ৰগ্ৰেছিভ আৰু পিপল জইণ্ট একশ্যন কমিটিয়ে আমি ছাপোৰ্ট কৰিছোঁ UPPL আজি কোকৰাঝাৰ আৰু ওদালগুৰি সমষ্টিত তেওঁলোকে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে আৰু যি ব্যক্তি এই উৰ্খাওগৰা ব্ৰহ্ম আৰু প্ৰদীপ কুমাৰ দৈমাৰী তেখেতসকল আমাৰ সংগ্ৰামৰ লগত জড়িত থকা সংগ্ৰাম কৰা বহু সমস্যা তেওঁলোকে ভালকৈয়ে জানে আৰু উৰ্খাওগৰা ব্ৰহ্ম বিগত মানে ৰাজ্যসভাৰ MP হৈ তেখেতে দিল্লীক চিনি পায় দিল্লীৰ ৰাজনীতিটো জানে যাৰ কাৰণে আমি তেখেতসকলক জিকাই দিয়াৰ কাৰণে আমি মনে প্ৰাণে আমি কাম কৰিছোঁ আজি দুটা সমষ্টিও তেওঁলোকে UPPLৰ প্ৰাৰ্থীয়ে জয়ী হোৱাটো একেবাৰে কাটাং হৈছে যাৰ কাৰণে আজি হাগ্ৰামা মহিলাৰী নেতৃত্ব এই হাগ্ৰামা যিটো ল'ৰা ৰজা এই ল'ৰা ৰজাসকলৰ মানে সৈন্য সামন্তবিলাকে তেওঁলোকৰো দিশ বিদিশ হেৰুৱাইছে তেওঁলোকৰ ভৱিষ্যতৰ ৰাজনীতিৰ এটা অন্ধকাৰ তেওঁলোকে দেখিছে যাৰ কাৰণে তেওঁলোকে আমি দেখিলোঁ বিগত মানে 18 বছৰ শাসন তেওঁলোকে ঠগাৰ এটা ৰাজনীতি কৰিলে ঠগবাজিৰ এটা ৰাজনীতি কৰিলে তেওঁলোকে কোনোটা জাতি জনগোষ্ঠীৰ আকাংক্ষা কোনোটা জাতি জনগোষ্ঠীৰ উন্নয়নৰ কাৰণে সমমৰ্যাদা সমবিকাশৰ কাৰণে তেওঁলোকে কাম কৰিব নোৱাৰিলে তেওঁলোকে এটাই কাম কৰিলে যে ইয়াত মানে টকাৰ এটা বিমেজালি কৰিলে তেওঁলোকে টকা খাই পেলালে যাৰ কাৰণে তেওঁলোকে চুৰিৰ নিচিনা এটা কাম কৰিলে আৰু যি মানুহে নিজৰ চৰিত্ৰটো চুৰি কৰা বা চুৰি এটা চৰিত্ৰ তেওঁলোকে পুহি ৰাখে যাৰ কাৰণে আনকো তেওঁলোকে সেই চুৰি মানে চুৰ বুলিয়ে ভাবে তো সেইকাৰণে তেওঁলোকে নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি এজন ব্যক্তি যি ব্যক্তিয়ে মানে জাতিক এটা নেতৃত্ব দিছে জাতিৰ সমস্যাৰ আজি তেখেতে সবল নেতৃত্বৰ আজি দিল্লীত মানে এটা আমি প্ৰতিষ্ঠা কৰিব পাৰিছোঁ দিল্লী চৰকাৰে ভাৰত চৰকাৰে আজি আমাৰ সমস্যাখিনি তেওঁলোকে গুৰুত্ব দিবলৈ
বাধ্য হৈছে তেনে ক্ষেত্ৰত BPF-এ BJPৰ লগত অসমত আৰু BJPৰ লগত চেণ্ট্ৰেলত চৰকাৰ চলাই থাকিলেও তেওঁলোকৰ যিটো গুৰুত্ব সেই গুৰুত্বটো একেবাৰে নাইকিয়া হৈছে আৰু পাব্লিকে জনসাধাৰণে ভোটাৰ ৰাইজে আজি নিখিল বড়ো ছাত্ৰ সন্থা বা আমাৰ যিটো প্ৰক্ষেপিত প্ৰাৰ্থী বা সমৰ্থিত প্ৰাৰ্থী তেখেতসকলক আঁকোৱালি লৈছে যাৰ কাৰণে তেওঁলোকৰ ভৱিষ্যত যিটো ৰাজনীতি সেইটো অন্ধকাৰ তেওঁলোকে দেখিছে তেওঁলোকৰ মানে এই দাদাগিৰি এটা ৰাজনীতি তেওঁলোকৰ এই মানে এটা অন্যায়ৰ এটা ৰাজনীতি সেই ৰাজনীতিৰ তেওঁলোকে মানে বিগত এই লোকসভা নিৰ্বাচনৰ পিছত তেওঁলোকে যে BTCOয়ে মানে তেওঁলোকৰ হাতত থিষ্টি থাকিব সেইটোৰ কাৰণে তেওঁলোকে আজি আনৰ গাত মানে এটা বোকা ছটিওৱা তেনেকৈ ৰাজনীতি তেওঁলোকে কৰিব খুজি আছে কিন্তু সেইটো সফল নহ'ব বড়ো ৰাইজ বা ইয়াত থকা বিভিন্ন জনগোষ্ঠীয় ৰাইজবিলাকে আজি বুজি পাইছে যাৰ কাৰণে আজি ইয়াউদীভাৱে আগবাঢ়ি আহিছে বিভিন্ন জাতি জনগোষ্ঠী ইয়াত বসবাস কৰা যিবিলাকে আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ লগত বিগত সময়ত যিটো আন্দোলন আছিলে সংগ্ৰাম আছিলে সেই সংগ্ৰাম যিবিলাকে যোগদান কৰিছে সেই জাতি জনগোষ্ঠীবিলাকে আজি আগুৱাই আহিছে BPF আজি শূন্য হোৱাৰ লেখীয়াকৈ হৈছে যে কোকৰাঝাৰ এটা সন্মানীয় এটা মানে সমষ্টি BPF-ৰ কাৰণে এটা আত্মসন্মানৰ সমষ্টি সেই সন্মানতে তেওঁলোকে হাৰিব প্ৰমীলা ৰাণী ব্ৰহ্ম যি আজি 15 বছৰ মিনিষ্টাৰ হ'ল 15 বছৰ যেনেকৈ তেখেতে ৰাজ্যক মানে প্ৰত্যাখ্যান কৰিলে ৰাজ্যক মানে ঠগিলে ৰাইজে সেইকাৰণে প্ৰত্যাখ্যান কৰিলে আৰু সেই মংগলদৈ সমষ্টি তেওঁলোকে আজি মানে BJPৰ কেণ্ডিডেটক ছাপোৰ্ট কৰিব লগা হ'ল তেওঁলোকৰ স্থিতি একেবাৰে দুৰ্বল যাৰ কাৰণে আজি প্ৰমোদ বড়োক কেতিয়াবা ছাল গছ চুৰ কৰি ইলেকশ্যন খেলিবলৈ কৈছে কেতিয়াবা তেনেকৈ বেপাৰী বুলি কৈছে যদি প্ৰমোদ বড়ো যদি তেনেকৈ কিবা বেপাৰী কৰিছে এই জাতিৰ উন্নতিৰ কাৰণে এই BTC-বাসী বা গোটেই অসমৰ আমাৰ মাজত ভাতৃত্ববোধ আমাৰ মাজত স্নেহ আমাৰ মাজত মৰম সেইটো মানে বিলোৱাৰ কাৰণে তেখেতে যদি দালালি কৰিছে সেইটোৰ কাৰণে কৰিছে কিন্তু তেখেতে BPF-ৰ চাওক চন্দন ব্ৰহ্মক চাওক আজি পেপাৰৰ আমি কি চাবলৈ পালোঁ যে তেখেতে WPTৰ মিনিষ্টাৰ হ'ল যে প্ৰত্যেক দিনাখন চপা কৰি আছে যে তেখেতে 150 কোটি টকা তেওঁলোকে হলাত কৰিলে তেখেতে তো সেইটো সাধাৰণ জনসাধাৰণৰ উন্নতিৰ কাৰণে আছিলে ট্ৰাইবেলসকলৰ উন্নতিৰ কাৰণে আছিল ট্ৰাইবেলসকলৰ বিকাশৰ কাৰণে আছিলে সেই টকাটো তেখেতে খাই পেলালে তেনে কাৰণতে আজি ৰাইজে প্ৰত্যাখ্যান কৰিছে আজি জনজাতিসকলে প্ৰত্যাখ্যান কৰিছে সেইতে প্ৰলাপ বকিছে তেওঁলোকে আমি অনুৰোধ জনাব বিচাৰিম যে BPF-ৰ যিটো অপশাসন তেওঁলোকৰ নীতিহীন যিটো তেওঁলোকৰ বোলে BTC-ৰ কোনো আইন কানুন নাই হাগ্ৰাম মহলে তেখেতে নিজেই স্বীকাৰ কৰিলে যে মই BTC-খন আন্দাজত চলাইছোঁ 15 বছৰ যদি আন্দাজত চলালে সেই মানে 32 লক্ষ মানুহৰ কি অৱস্থা হ'ব আৰু আজি তেনেকৈ হৈছে 32 লাখ জনসাধাৰণৰ ততৈবচ অৱস্থা কোনো তাত কোনো যদি আমি বাস্তৱ ক্ষেত্ৰত যদি উন্নয়নৰ কথাটো ক'ব লাগে ইয়াত মানৱ সম্পদ উন্নয়ন হোৱা নাই স্কুলবিলাক যেনেকৈ প্ৰভিন্সিয়েলাইজ হ'ব লাগিছিলে শিক্ষক লাগিছিলে সেইবিলাক কৰি দিব পৰা নাই আজি কিতাপ নাই চৰকাৰী যিটো আমি ফ্ৰী কিতাপ পাওঁ এই কিতাপবোৰে তেওঁলোকে দিব পৰা নাই তেনে ক্ষেত্ৰত আমি আহ্বান জনাব বিচাৰিম যে ৰাইজক ভোটাৰ ৰাইজক যিটো মংগলদৈ সমষ্টি অহা 18 তাৰিখে হ'ব কোকৰাঝাৰ সমষ্টি অহা 23 তাৰিখে হ'ব আমি দেখা গ'ল যে BPF-ৰ সেই মানে 15 বছৰীয়া শাসনকালত তেখেতসকলৰ ফালৰ পৰা আমি অকল মানে ঠগবাজিৰ এটা বাহিৰে তেখেতসকলৰ পৰা তেনেকৈ উচিত আমি প্ৰাপ্যটো আমি পাব নোৱাৰিলোঁ যাৰ কাৰণে UPPL এটা অপশ্যন হ'ব পাৰে UPPL প্ৰাৰ্থী উৰ্খাও বৰা ব্ৰহ্ম UPPL প্ৰাৰ্থী প্ৰদীপ দৈমাৰী এটা অপশ্যন হ'ব পাৰে না বুলি ইয়াত BJP-য়ে উন্নতি সাধিব না বুলি ইয়াত মানে কংগ্ৰেছে উন্নতি সাধন কৰিব না হীৰা সৰণীয়ে কৰিব দেখা গ'ল যে মংগলদৈ সমষ্টিত ৰমেন ডেকা ডাঙৰীয়াই 10 বছৰ শাসন কৰি এই মংগলদৈ সমষ্টিবাসীক বিশেষকৈ ওদালগুৰিৰ বড়ো ৰাইজ বা ইয়াত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীক কোনো উন্নতি তেখেতে নকৰিলে কোনো সুযোগ সুবিধা তেখেতে দিব নোৱাৰিলে এই ক্ষেত্ৰত আজি দিলীপ শইকীয়া তেখেত আহিছে তেখেতেও একেই হ'ব যাৰ কাৰণে আমাৰ ওচৰৰে আমাৰ লগতে থকা প্ৰদীপ দৈমাৰী আমাক যাক আমি সদায় লগ পাম যিয়ে মানে বিভিন্ন জাতি জনগোষ্ঠীক নেতৃত্ব দিও আছে তেনেকুৱা এজন দক্ষ ব্যক্তিক আমি সংসদত পঠিয়াব লাগে উৰ্খাও কৰাৰ নিচিনা ব্যক্তি আমি সংসদত পঠিয়াব লাগে যাৰ কাৰণে সেই দুজন ব্যক্তিক মংগলদৈ আৰু কোকৰাঝাৰ সমষ্টিত নিজৰ মূল্যৱান ভোটদান দি আমাৰ মাজত ভাতৃত্ববোধ আমাৰ মাজত ঐক্য আমাৰ মাজত স্নেহ আৰু আমাৰ মাজত সম উন্নয়ন সম মৰ্যাদাৰ যিটো আনিবৰ কাৰণে এটা সুযোগ প্ৰদান কৰে এইটোকে আমি আহ্বান জনাইছোঁ